নমস্কাৰ টাইমেটৰ প্ৰতিগৰাকী দৰ্শকলৈ এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ বুধবাৰৰ পৰা বন্ধ হৈ থাকিব আন্তঃ জিলাৰ যাতায়াত ব্যৱস্থা অৰ্থাৎ 22 জুলাইৰ পৰা বন্ধ হৈ থাকিব আন্তঃ জিলাৰ যাতায়াত ব্যৱস্থা এখন জিলাৰ লোকে আন এখন জিলালৈ যাব নোৱাৰিব কোভিড-19ৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত এনে ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে এই ব্ৰেকিং নিউজটো জনাইছো টাইমেটৰ দৰ্শকসকলক বুধবাৰৰ পৰা বন্ধ হৈ থাকিব আন্তঃ জিলা যাতায়াত ব্যৱস্থা 22 জুলাইৰ পৰা আন্তঃ জিলা যাতায়াত ব্যৱস্থা বন্ধ হৈ থাকিব আৰু এই সময়ছোৱাত কোনো লোকে এখন জিলাৰ পৰা অন্য এখন জিলালৈ যাব নোৱাৰিব আৰু জৰুৰী যাতায়াতৰ বাবে লিখিত অনুমতি ল'ব লাগিব উপায়ুক্তৰ পৰা আৰু অনুমতি সহ চিকিৎসা আৰু শেষকৃত্যৰ বাবে যাব পাৰিব লোকসকল তেনে পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ তৰফৰ পৰা অনুমতি ল'ব লাগিব লোকসকলে আৰু জিলা উপায়ুক্তৰ অনুমতি অবিহনে চলাচল কৰিব নোৱাৰিব কোনো বাহন আজি আৰু কাইলৈ নিজ নিজ স্থানলৈ যাত্ৰা কৰিব পাৰিব লোকসকলে কেৱল আজি আৰু মঙ্গলবাৰেহে এই অনুমতি প্ৰদান কৰা হৈছে বুধবাৰৰ পৰা আন্তঃ জিলা যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰিব আৰু বুধবাৰৰ পৰা এখন জিলাৰ লোক আন এখন জিলালৈ যাব নোৱাৰিব এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আৰু বুধবাৰৰ পৰা বন্ধ হৈ থাকিব আন্তঃ জিলা যাতায়াত ব্যৱস্থা 22 জুলাইৰ পৰা আন্তঃ জিলা যাতায়াত ব্যৱস্থা বন্ধ কৰি ৰখাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা গ্ৰহণ কৰা হৈছে কৰোনা ভাইৰাছৰ শেহতীয়া সংক্ৰমণৰ কথা লক্ষ্য কৰি এনে ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু জৰুৰী যাতায়াতৰ বাবে লিখিত অনুমতি ল'ব লাগিব আৰু অনুমতি সহ চিকিৎসা আৰু শেষকৃত্যৰ বাবে লোকসকল এখন জিলাৰ পৰা আন এখন জিলালৈ যাব লাগিব কিন্তু এখন জিলাৰ পৰা আন এখন জিলালৈ যোৱাৰ সময়ত অনুমতি ল'ব লাগিব উপায়ুক্তৰ আৰু জিলা উপায়ুক্তৰ অনুমতি অবিহনে চলাচল কৰিব নোৱাৰিব কোনো এখন বাহন কেৱল আজি আৰু মঙ্গলবাৰৰ বাবেহে অনুমতি প্ৰদান কৰা হৈছে বুধবাৰৰ পৰা এখন জিলাৰ লোক আন এখন জিলালৈ যাব নোৱাৰিব এই সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ এক মন্তব্য আহি পৰিছে শুনাই লৈছোঁ Inter district movement of individuals বুধবাৰৰ পৰা আমি বুধবাৰৰ পৰা কৰাৰ কাৰণটো এইটোৱেই যে ইণ্টাৰ ডিষ্ট্ৰিক্ট তেওঁলোকে দেও সোম মঙ্গল দেওবাৰেতো বন্ধ থাকিব সোমবাৰ মঙ্গলবাৰৰ ভিতৰত কৰিব পাৰিব আৰু বুধবাৰৰ পৰা আনটিল ফাৰ্ডাৰ অৰ্ডাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰেভেল সম্পূৰ্ণৰূপে বন্ধ থাকিব এক্সেপ্ট এছেঞ্চিয়েল গুডছৰ ক্ষেত্ৰত আমি আগতেও কৈছোঁ কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন ক'তো নাথাকে যিকোনো সময়তে গুডছৰ অনা নিয়া কৰিব পাৰিব ইণ্টাৰ ডিষ্ট্ৰিক্ট মুভমেণ্ট অফ ইণ্ডিভিজুৱেলছ বুধবাৰৰ পৰা আমি বুধবাৰৰ পৰা কৰাৰ কাৰণটো এইটোৱেই যে ইণ্টাৰ ডিষ্ট্ৰিক্ট তেওঁলোকে দেও সোম মঙ্গল দেওবাৰেতো বন্ধ থাকিব সোমবাৰ মঙ্গলবাৰৰ ভিতৰত কৰিব পাৰিব আৰু বুধবাৰৰ পৰা আনটিল ফাৰ্ডাৰ অৰ্ডাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰেভেল সম্পূৰ্ণৰূপে বন্ধ থাকিব এক্সেপ্ট এছেঞ্চিয়েল গুডছৰ ক্ষেত্ৰত আমি আগতেও কৈছোঁ কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন ক'তো নাথাকে যিকোনো সময়তে গুডছৰ অনা নিয়া কৰিব পাৰিব এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক আন এটা ব্ৰেকিং নিউজ জনাইছোঁ 22 জুলাইৰ পৰা আন্তঃ জিলা যাতায়াত বন্ধ থকাৰ সময়ত ৰোগীসকলে কি কৰিব জৰুৰীকালীন ৰোগীসকলৰ বাবে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই সন্দৰ্ভত বিস্তৃত তথ্য জনাই আছোঁ আন্তঃ জিলা যাতায়াত সন্দৰ্ভত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে জৰুৰী স্বাস্থ্য সেৱাৰ বাবে প্ৰৱেশৰ অনুমতি দিয়া হৈছে ৰোগীসকলক ৰোগীক ভৰ্তি কৰি উভতি আহিব পাৰিব লগত যোৱা লোক আৰু ইয়াৰ বাবে প্ৰয়োজন ৰোগী ভৰ্তিৰ প্ৰমাণপত্ৰ হ'ব আৰু শনিবাৰ আৰু দেওবাৰে অব্যাহত থাকিব সম্পূৰ্ণ লকডাউন তেনে পৰিপ্ৰেক্ষিতত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক গুৰুত্বপূৰ্ণ মন্তব্য যি সময়ত আন্তঃ জিলা যাতায়াতসমূহ বন্ধ হৈ পৰিব বুধবাৰৰ পৰা তেনে পৰিপ্ৰেক্ষিতত ৰোগীসকলে কি কৰিব যিসকল ৰোগীক লৈ যোৱা হ'ব চিকিৎসালয়লৈ এখন জিলাৰ পৰা আন এখন জিলাৰ তেনে পৰিপ্ৰেক্ষিতত ৰোগীসকলৰ লগত যোৱা লোকসকলে ৰোগীক থৈ উভতি আহিব পাৰিব তেনেধৰণৰ কিছু শিথিলতা দিয়া হৈছে ৰোগীসকলৰ ক্ষেত্ৰত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে এই সন্দৰ্ভত শুনাই লৈছোঁ আন্তঃ জিলা ট্ৰান্সপৰ্ট যিটো আমি 22 তাৰিখৰ পৰা বেন কৰিছোঁ তাক যাতে ষ্ট্ৰিক্টলি ইমপ্লিমেণ্ট কৰা হয় এই উইকলি লকডাউনটো চলি থাকিব সমগ্ৰ অসমতে গধূলি 6 বজাৰ পৰা ৰাতিপুৱালৈকে আমাৰ এটা সান্ধ্য আইনৰ ব্যৱস্থা কৰা হৈছে অৱশ্যে মই অৰ্ডাৰখন ভাল কৰি চোৱা নাই যে অকল গুৱাহাটীতে কৰিছে নে সমগ্ৰ ৰাজ্যতে কৰিছে কিন্তু আপোনালোকে ভালকৈ চাই ল'ব
ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰেভেল বেণ্ড আছে আৰু শনিবাৰ ৰবিবাৰ কমপ্লিট লকডাউন এই দুটা চলি থাকিব। ৰেল আৰু ফ্লাইট চলি থাকিব আৰু ফ্লাইটৰ পেচেঞ্জাৰ যদি গুৱাহাটী বা ডিব্ৰুগড়ত নামে তেওঁলোক নিজৰ ঘৰলৈ আহিব পাৰিব আৰু মেডিকেল পাৰপাছত ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰান্সফাৰ চলি থাকিব, মানে মুভমেণ্ট চলি থাকিব। পাৰ্মিশ্যন ল'ব লাগিব নেকি? পাৰ্মিশ্যন নালাগে, ৰেলৰ আৰু প্লেনৰ টিকেটখনেই পাৰ্মিশ্যন। ডিব্ৰুগড় যদি মেডিকেলত যাব লাগে পেচেণ্টজনক লৈ গ'লেতো পেচেণ্টজন থাকিলেই, ঘূৰি আহোঁতে পেচেণ্টজনক এডমিট কৰি থৈ অহা টিকেটটো লগত লৈ আহিলে সেইখনেই পাছ বুলি মানি লোৱা হ'ব। আন্তঃ জিলা ট্ৰান্সপৰ্ট যিটো আমি 22 তাৰিখৰ পৰা বেন কৰিছোঁ তাক যাতে ষ্ট্ৰিক্টলি ইমপ্লিমেণ্ট কৰা হয়। এই উইকলি লকডাউনটো চলি থাকিব সমগ্ৰ অসমতে। গধূলি 6 বজাৰ পৰা ৰাতিপুৱালৈকে আমাৰ এটা সান্ধ্য আইনৰ ব্যৱস্থা কৰা হৈছে। অৱশ্যে মই অৰ্ডাৰখন ভাল কৰি চোৱা নাই যে অকল গুৱাহাটীতে কৰিছে নে সমগ্ৰ ৰাজ্যতে কৰিছে, কিন্তু আপোনালোকে ভালকৈ চাই ল'ব। ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰেভেল বেণ্ড আছে আৰু শনিবাৰ ৰবিবাৰ কমপ্লিট লকডাউন এই দুটা চলি থাকিব। ৰেল আৰু ফ্লাইট চলি থাকিব আৰু ফ্লাইটৰ পেচেঞ্জাৰ যদি গুৱাহাটী বা ডিব্ৰুগড়ত নামে তেওঁলোক নিজৰ ঘৰলৈ আহিব পাৰিব আৰু মেডিকেল পাৰপাছত ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰান্সফাৰ চলি থাকিব, মানে মুভমেণ্ট চলি থাকিব। পাৰ্মিশ্যন ল'ব লাগিব নেকি? পাৰ্মিশ্যন নালাগে, ৰেলৰ আৰু প্লেনৰ টিকেটখনেই পাৰ্মিশ্যন। ডিব্ৰুগড় যদি মেডিকেলত যাব লাগে পেচেণ্টজনক লৈ গ'লেতো পেচেণ্টজন থাকিলেই, ঘূৰি আহোঁতে পেচেণ্টজনক এডমিট কৰি থৈ অহা টিকেটটো লগত লৈ আহিলে সেইখনেই পাছ বুলি মানি লোৱা হ'ব।